দুখ পালো তই হে ডিঙি মেলি মেলি গাড়ীখন চাই আছিলি মুখৰ মাত নাই নেকি নে মুখত বৰ ভেকুলী সোমাল ধেত কি যে কোৱা তুমি ইমান চকুলে কাৰাকে চোৱা দেখিয়ে তেনেকৈ ক'লো নহ'লে কি টিভিত দেখুওৱা হিৰো হিৰইনৰ নিচিনাকৈ একশ্যন দিব লাগিছিল নেকি মুখখন কিন্তু ক'ব লাগিব আমাৰ মুখ আমাৰ কথা চাওঁ আঁতৰ মুখ আগবা নাতৰিলে কি কৰিবি আমাৰ গাঁও আমাকে দম দিছ চৰি বেয়া নাপাবা এতিয়া আমাক যাবলৈ ৰাস্তাটো দিয়া বহুত ভাগৰ লাগিছে ঐ গোপাল কেনেবাকৈ ৰাগিনীক চাবলৈ অহা নাইতো হ'বও পাৰে শুকান দামটো খাই দিলে পাবি যা যেতিয়া উৰিব এনেও গম পাবি তয়ো যে আৰু পাই পিছে কাৰ ঘৰলৈ আহিছে নাই শুনা দেই মই যাওঁ ব'ল ঘৰলৈ গধূলিয়ে হ'ল ঐ ৰ ব'লা ব'লা ভিতৰলৈ আহা তোমালোক ই সমীৰ আৰু মই পলাক তোমালোক কিবা কামত আহিছা এই গাঁৱলৈ আহিছোঁ প্ৰজেক্ট এটাৰ কামত গাঁৱৰে এজনক মুখিয়াল মানুহ নাম সোধাত আপোনাৰ নামটো ক'লে বেয়া নাপায় যদি ৰাতিটোৰ কথা পাৰিম নেকি আপোনালোকৰ ঘৰত হ'ব হ'ব পাৰিবা পিছে কি প্ৰজেক্টত আহিছা প্ৰাকৃতিক দৃশ্যকে ধৰি আপোনালোকৰ গাঁৱত উদ্ধাৰ হোৱা অৱশেষবোৰ ভাল কাম তোমালোক এৰাতি কি কাম তোমালোকৰ শেষ নোহোৱালৈকে থাকিব পাৰিবা ধন্যবাদ বৰদেউতা দেউতা অ দেউতা আপোনালোক চিনি পাওঁ নেকি তই এওঁলোকক ঐ ঐ ল'ৰাকেইটা এইকেইটাই কি অঁ তো যাওঁ ব'ল ব'ল অঁ যাওঁ ব'ল ব'ল চহৰৰ পৰা আহিছে আমাৰ গাঁৱলৈ প্ৰজেক্ট এটা লৈ যা বাইক কগৈ যোৱা তোমালোক গা মূৰ ধুই লোৱাগৈ হ'ব বৰদেউতা এই আলক থেংক ইউ টেবলেটটো খালি নে দেউতা খালো তই শুগৈ যা ঘটিটো ইয়াতে থৈছোঁ
কষ্ট হৈছে ন তোমাৰ? চৰি, এই ৰাগিনীক কামে ভাগৰিব নোৱাৰে, শুই থাকক। গুড নাইট। কাষৰতে লৈ যোৱা একেবাৰে থৈ দিয়া কাষৰতে আল ফুল মৰমেৰে কতো দুখ নোপোৱাকে দিলো মোৰ হিয়া তোমাৰ নজনাকে 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 লৈ যোৱা একেবাৰে ইহঁত বেলেগত থকা হ'লেও হৈছোঁ। নাপায়, তেনেকৈ নকবি। সিহঁতে এটা ভাল কামত আহিছে, থাকক দেচোন। মই নামঘৰৰ পৰা আহোঁ, তাহাঁতক ভাত বাঢ়ি দিবি। ৰাগিনী, ৰাগিনী, ঐ ৰাগিনী, কিয় চিঞৰি মৰিছ? যুদ্ধ কৰিবলৈ আহিছ নেকি? নাই, গাত জুই লাগিছে। ঐ তহঁতৰ কোন এইকেইটা? ঘৰলৈ যোৱা যেন নামে নুশুনা হ'লো। আমাৰ ঘৰত যোনেই নাথাকক, তোৰ কিবা গৈছে নেকি? এনি প্ৰব্লেম? দেউতা ঘৰত নাই নেকি? নাই, দেউতাৰ আজি মিটিং আছে, ভাত বাঢ়ি থৈছোঁ, খাই ল'ব। ৱাও, ইমান খং নে? পলা চাওঁ, ফটোকপি তুলচোন। নাই, নালাগে, নুতুলিব। ঐ বৈ যাওঁ বৈ। স্কুলতে তহঁতৰ প্ৰেম চেম হৈছে নাইতো? চুলি ছিঙিম দেই ছোৱালী। হ'লেও হওক নে কি ক পলা? তাকে পাৰ্টি পেণ্ডিং কৰি থ'ব হ'ল আৰু। চাই লওক, মানে আপোনাৰ লগৰজন? নাই, সি মানে কাম এটা টাউন গৈছে। বহা, চাহ একাপ তুমি খোৱা। নাই, আপুনি কওকচোন। ৰাগিনী, কথা এটা সুধো। কওকচোন। মানে 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 ডাইৰেক্ট সুধিছোঁ, চিনেমাৰ দৰে ডাইলগ ক'ব নাজানো আৰু মনো নাই, লাইফ পাৰ্টনাৰ হ'বা নি কোৱা? মানে মই তোমাক ভাল পাওঁ। কি? ৰাগিনী, ঐ ৰাগিনী, কিয় চিঞৰি মৰিছ? তোক ভাল পাওঁ বুলি 5 বছৰ ধৰি ৰখিলোঁ, আজি তোক লৈ যাওঁ, ব'ল। আৰে কি কৰ? ভণ্টি দেউতা কোন আছ? এৰ বুলি কৈছোঁ নহয়। ভাল পোৱা টনাজাৰ কৰা বস্তু নহয়, বুজিলি? তই আৰু মোৰ চকুৰ আগত কেতিয়াও নোলাবি, যা।
মাজনী মই ডায়েৰী শ্ৰাদ্ধৰ পৰা আহোঁ আলহীক ভাত বাঢ়ি দিবি অঁ হ'ব যা দিম শেৱালি বা অ শেৱালি বা আজি ডাঙৰ কথা এটা হ'ল নহয় কি হ'ল আমাৰ বাক আলহীজনে ভাল পাওঁ বুলি কৈছে নহয় কি অঁ আমাৰ দেউতা চাদুলৈ গ'ল বায়ে মাতিছে ব'লা ৰ মোৰ দুদিন আছে যাবৰে হ'ল কিবা এটাতো কোৱা কিবা ক'ব লাগে দিম আজি চুটুকাটো ঘৰটো কোনো নাই কিয় মনে মনে আছা কিবা এটাতো কোৱা এইকেইটা কথা শুনিবলৈ পাগলৰ দৰে হৈ আছো আগতে আপুনি মোক পৰীক্ষা দুটা কৰি দেখাব লাগিব যি পৰীক্ষা নহওক দিবলৈ সাজু আছো তেন্তে ৰ'ব তেতিয়া মোৰ কথাটো মানিবা ন আগতে পৰীক্ষা দুটা দি লওক এক নম্বৰ পৰীক্ষা বেচেৰাটো Number 2 Ha ha ha.
ঐ কামত আহিছ কামত লাগ বেলেগ ধান্দা যেন নল ঐ শুনিছ নহয় কি কৈছে চাবি আকৌ পিছত কিবা উল্টা পুল্টা হ'লে আবে হেতি দম দি যাব আমি চাই থাকিম এয়া সিহঁতৰ ব্যৱহাৰ বাদ দে তোমাৰ মা ভণ্টিৰ এবছৰ হওঁতেই মা ঢুকালে মই জনা হৈছিলোঁ কি নাই জীৱনটো মাৰ অবিহনে বৰ আধৰুৱা অ'। দুখ নকৰিবাচোন ঈশ্বৰৰ লিখনি জানো কোনোবাই মচিব পাৰে পিছে মোৰ কথাটো কি ভাবিলা নাজানো দেই ৰাগিনী ময়ো জানো মৰম ভাল পা কোনো জোৰ কৰি লোৱা বস্তু নহয় ঠিক এটা কথাও জানো তুমি মোক এদিন বহুত বেছি ভাল পাবা সেয়া কেতিয়াও নহয় মা তোৰ বাৰু ল'ৰাজনক কেনেকুৱা লাগিছে তইতো চব দেখিয়েই আছ মা কাইলৈ সি যাবগৈ নজনাকৈ ময়ো তাক চাগে ভাল পাই পেলালোঁ কৈ দিম দেই মা ময়ো তেওঁক ভাল পাওঁ বুলি বেয়াকৈ মাৰপিট কৰিছে কি কি কৰিছ তহঁতে এইবোৰ তই ইয়াক পাইহে মোক ভাল নাপাওঁ ইয়াক আজি তই মোক চৰ মাৰি দিলি মাৰিছো এটা চৰ অভদ্ৰতাৰে ভাল পোৱা কাহিলৰ কাৰণে আৰু এটা চৰ তোৰ মুখখনৰ আঁৰত লুকাই থকা মানৱ ৰূপী দানৱটোৰ কাৰণে ঐ গাঁও বুঢ়াইছে পলা পলা ইয়াক আজি পলা আকৌ সমীৰ বেছিকৈ দুখ পালা নেকি ক'ত দুখ পাইছোনো কিয় কান্দিছা নাকান্দিবাচোন মাজনে কি হৈছে এইবোৰ হ'ব মই ইহঁতৰ ব্যৱস্থা ল'ম তই এওঁলোকক লৈ যা সমীৰ তুমি বেছিকৈ দুখ পালা নেকি নাই বৰদেউতা অলপ ঠিক হৈ যাব
চাহ লওক তোমাৰ এই চাহকাপ সদায় মিছ কৰিম আৰু মই আপোনাক মাজনী আলহী যাবলৈ ওলাইছে মই ইহঁতৰ ব্যৱস্থা ল'ম তই বাহিৰলৈ ওলাই আহ মই যাওঁ গৈছোঁ ব'ল বৰদেউতা যাওঁগৈ আমি মাজে সময়ে আহি থাকিবা হৈ যোৱাবোৰ ধৰি নাথাকিবা নাই নাই বৰদেউতা আমি এইবিলাক ধৰি থকা নাই আপোনাৰ ইমান সহায় নোহোৱা হ'লে আমি ছাকচেছহে হ'ব নোৱাৰিলোঁ হয় আমাৰ প্ৰজেক্টটো যেন আমি সফল কৰিব পাৰোঁ পাৰিবা মই অলপ বাহিৰৰ পৰা আহোঁ তোমালোক যাবা মাইনু বাইদেউ কি হৈছে চোৱাকৈ যোৱাচোন ঐ যা আকৌ যা ওচৰলৈ কিয় কান্দিছা নাকান্দিবাচোন ভিন্ন পাই গ'লো অলপ হাঁহি দিয়াচোন আকৌ আহিব কিন্তু মোক কেতিয়াও পাহৰি নাযাব কিয় এই গামোচাখনে জানো সাক্ষী নহয় এটা কথা সদায় মনত ৰাখিবা ৰাগিনী যি ভাল পোৱা সহজতে পোৱা যায় ন সেয়া বিজয় আৰু যি ভাল পোৱা বহুত সমস্যা আৰু কষ্টৰে পোৱা যায় ন সেয়া উৰঞ্জী সেয়া কেতিয়াও পাহৰিব পৰা নাযায় আহিছোঁ বাই বাই বাই